खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे राजखान्थिनि जर'खा खौरां। बे समाव मख'बावनांगोन दि आथिखालनि जा ससियेल मिडिया आरो गोबां खौरां बिजोङाव आथिखालनि बिटिसिनि चिफ हाग्रामा महिलारी बिथांनि अनजालि बिसि सेउलि महिलारी बिथांनि जा मोनसे राजखान्थि बिजोङाव एबा बिथिङाव आगान होनायनि खौराङा गोबां गोसारगासिनो दं आरो गोबां ससियेल मिडियानि गेजेरजों सावरायजानाय जायगा मोननायखौ बे समाव नुनो मोननाय जादों। नंगौ बे समाव थारैनो मोनसे सोंथि सिखारदों। थारैनो बिटिसिनि चिफ हाग्रामा महिलारी बिथांनि अनजालि बिसि सेउलि महिलारी बिथाङा फैबाय थानाय विधान सभा बिसायख'थियाव राजखान्थियाव थारैनो आगान होमारसिगोन नामा? बेयो गोबां रायजो राजाफोरनि गोसोआव सोंथि सिखारदों, जेराव हाग्रामा महिलारी बिथांनि गावनि असे बिबोनां मुनमुन ब्रह्म बिथाङाबो राजखान्थि बिथिङाव आगान होनानै दिनै बिटिसिनि सासे गोख्रों राजखान्थि दैदेनगिरि थामहिनबा बिटिसिनि मावफुं सोद्रोमा महरै बिथाङा रायजोनि खामानि मावगासिनो दं। दा नैथियाव थारैनो हाग्रामा महिलारी बिथाङा गावनि अनजालि बिसिखौबो राजखान्थि बिथिङाव आगान होसिगोन नामा ना बे बाथ्राया गोबां माने खौरां बिजोंनि गेजेरजों ओंखारनायखौ बे समाव नुनो मोननाय जादों। आरो बे समाव गिबि खेबनि थाखाय बिटिसिनि चिफ हाग्रामा महिलारी बिथांनि अनजालि बिसि सेउलि महिलारी बिथांनि रायजोनि एबा रायजो राजानि मेलाव नुजाथिनानै बिबुंथि होनायखौ गिबि खेबनि थाखाय नुनो मोननाय जादों। आरो बे बिटिसिनि चिफ हाग्रामा महिलारी बिथांनि अनजालि बिसिनि बे रायजोफोरनि गेजेराव एबा गिबि खेब मेल मिथिङाव बिबुंथि होनायखौ ससियेल मिडियानि गेजेरजों गोबां बे समाव गोसारनायखौबो नुनो मोननाय जादों। दानिया फैदो बिदिब्ला थारैनो बिटिसिनि चिफ हाग्रामा महिलारी बिथांनि अनजालि बिसि सेउलि महिलारी बिथांनि बे बिबुंथि होनाय गिबि खेबनि थाखाय बिबुंथि होनाय ভিডিও যা গোসারদों बे ভিডিওखौ नोंथांमोननि गेजेराव लाना फैदिनि। কৰি আনাৰ কাৰণে ধন্যবাদ যাচিলোঁ। কি নহওক আমাৰ ইয়াত এটা ডাঙৰ অনুষ্ঠান বুলিয়ে ক'ব লাগিব। সব গাঁৱৰ গোটেইবিলাক মানুহ জাতি জনগোষ্ঠী ইয়াৰ পৰা সবে লাভান্বিত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভৱিষ্যতত আমাৰ যিবিলাক ৰাজবংশীবিলাকৰ যে কলা সংস্কৃতি তেখেতে আজি দেখুৱাইছে যে নিজৰ ড্ৰেছ, নিজৰ কালচাৰ, নিজৰ ভাষা কেনেকৈ আমি এইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। কাৰণ যেতিয়া আমি নিজৰ ভাষাকে নিজে ভাল নাপাওঁ, নিজৰ ড্ৰেছকে নিজে আমি আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়া এটা জাতিটোৰ গোটেই অস্তিত্ব নাইকিয়া হৈ যায়। আজি আপোনালোকৰ বক্তব্য ৰাখিছে তেখেতে ডেভেলপমেণ্টৰ চেয়াৰমেন, তেখেতে বহুত ভাল কথা ৰাখিছে আৰু আগলৈ তেখেতে আপোনালোকৰ কাৰণে কাম কৰি যাব বুলি যিমানখিনি প্ৰতিশ্ৰুতি দিছে মই আশা ৰাখিছোঁ তেখেতে সেইবিলাক পালন কৰে আৰু এটা জাতিটোক কেনেকৈ আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে, নিজৰ কালচাৰখিনি আমি কেনেকৈ প্ৰিজাৰ্ভ ৰাখিব লাগে সেই তাক সহায় কৰিব। আগন্তুক দিনত আমি বাচি থাকিব লাগিলে সমাজত নিজৰ কলা আৰু সংস্কৃতি সদায় অটুট থাকিব লাগে। আৰু যোনে নিজৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰিছে সেইটো জাতিহে আজিৰ দিনত উন্নতি হৈছে। আপোনালোকে জানে গোটেই পৃথিৱীত যিবিলাকে নিজৰ কলা সংস্কৃতি নিজৰ আচাৰ ব্যৱহাৰ বজাই ৰাখিছে তেখেতসকলেহে উন্নতি হৈছে। সেইটো কাৰণে আমি সৰু সৰু জাতি জনগোষ্ঠীবিলাকে সেইবিলাক বড়োই হওক, কোচ ৰাজবংশী হওক, আমাৰ নেপালী হওক বা আমাৰ আদিবাসী বিলাকেই হওক নিজৰ সংস্কৃতি কলা সংস্কৃতিবিলাক ধৰি ৰাখি নিজক আগুৱাই লৈ গৈ পেলাই নিজৰ আমাৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে আমাৰ বিটিচিত বা আমাৰ অসমত আমি চবৰে লগত মিলা প্ৰীতিটো ৰাখিব লাগে। এনেকুৱা নহয় যে আমি অকল নিজৰটো ধৰি ৰাখিম, কাৰণ নিজৰটো সন্মান দিব পাৰিলেহে আমি বেলেগৰ কলা সংস্কৃতিটো আমি সন্মান ৰাখিব পাৰোঁ। আৰু উন্নতি হ'ব লাগিলে এটা জাগাত কি লাগিব, আমাৰ ভালপোৱা সম্প্ৰীতি আৰু এইবিলাক বন্ধুত্ব ভাৱ সেইটো থাকিব লাগিব। গতিকে আমি নিজৰ কালচাৰটো আপগ্ৰেড কৰাৰ লগে লগে বেলেগৰ কালচাৰটো আমি ৰেচপেক্ট কৰিব লাগে। যিয়ে নহওক ইয়াতে বহুত গণ্যমান্য ব্যক্তি আছে, আমাৰ বহুত ছিনিয়ৰ মানুহ আছে, বহুত ডাঙৰ পদবীত থকা মানুহ আছে, তেখেতসকলে নিশ্চয় আপোনালোকক আৰু ভালকৈ বুজাব। মোৰ আজি গোটেই দিনটো বহুত ব্যস্ত আছিলোঁ। মোৰ ল'ৰা দুটাৰ আজি এনুৱেল ফাংচন আছিলে, তাৰ পৰা মই ডাইৰেক্ট ইয়াতে আহি গৈছোঁ। যিহেতু আপোনালোকে আমাৰে মানুহ সেইকাৰণে মানে অলপ আপোনালোকৰ আজি আনন্দৰ দিনত ময়ো যদি আহি পেলাই আপোনাৰ লগত পাৰ্টিচিপেট কৰিব পাৰোঁ মই নিজকে ধন্য মানিম বুলি মই ইয়াতে আহিছোঁ। মই আৰু বেছি ক'ব নিবিচাৰোঁ। মই আৰু বহুত বক্তব্য দিব পৰা মানুহ আছে, তেখেতসকলৰ পৰা শুনক আপোনালোকৰ জাতিৰ কাৰণে কি কৰিব, আগন্তুক দিনত আপোনালোকে কেনেকৈ আগুৱাই যাব, নিশ্চয় আপোনালোকক
উপদেশবিলাক দি যাব আপোনালোকে সেইবিলাক শুনিব ধন্যবাদ